কবিতাৰ শিৰোনাম মোৰ গাঁৱৰ উৰুঙা পদূলি। কবি হিৰণ্য মহন্ত, আবৃত্তি বিদিশা বৰুৱা। আজি শূন্যতাই বিৰাজিছে আপোন গাঁওখনৰ পদূলি। ভতুৱা কুকুৰবোৰো নিমাত, আজি সিহঁতো ভয়াৰ্ত। অচিন সন্ত্ৰাসত তস্ত, চৌদিশ এতিয়া নিমাও মাও। আপদীয়া বেমাৰটোৱে চোন আজি পৃথিৱী কঁপাইছে। মোৰ গাঁৱৰ পদূলিটো যেন ভয়তে থৰ থৰ কঁপিছে। গাঁৱৰ নিৰ্মল বতাহত এতিয়া ৰঙা ভাইৰাছৰ সঘন পাইচাৰি। দ্বিতীয় ঈশ্বৰ সকলৰ নাই আহৰি, দিন ৰাতি একাকাৰ কৰিছে। সকলো মানুহে স্বইচ্ছাই নিজকে গৃহবন্দী কৰিছে। সিহঁতৰ ওপৰত কাহানিও নপৰক শকুনিৰ কুটিল দৃষ্টিৰ কলা ছাঁ। প্ৰকৃতিয়ে আজি হিচাপ লৈছে বুকুৰ প্ৰতিটো আঘাতৰ। তেজ পিয়াহত তহঁত সাৱধান হ, সময় থাকোঁতেই চৰিত্ৰ সংশোধন কৰ। যদিহে মানৱ জাতি থাকে তেহে থাকিব তহঁতৰ বেশ। শান্তিৰ কপাহী চাদৰে আজি ঢাকিছে ধৰাৰ উদং বুকু। পশু পক্ষীৰ উলাহত নাচোন ৰংমনে যে চৰিব পাৰিছে। ব্যাধৰ শৰবোৰ ভূতা হ'ল, জিভাৰ জ্যোতিত তিতা পৰিল। মোৰ গাঁওখনৰ বিধৱা পদূলিটো সধৱা হোৱালৈ অধীৰ আগ্ৰহী। আকৌ শুনিব পাম সোনকালে ব্যস্ততাৰে ভৰা যৌৱনৰ অট্টহাস্য।